নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমতে আমাৰ এই চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত মোষ্ট ইম্পৰ্টেণ্ট 20টা কুৱেশ্যনছ লৈ আহিছোঁ, যিটো নেকি নাটকৰ ওপৰত যিসকল লেখিকা আছে বা গ্ৰন্থৰ ওপৰত বা উপন্যাসৰ ওপৰত, যিবিলাক অলৰেডি গভৰ্ণমেণ্ট এক্সাম যিবিলাক হৈ গৈছিলে তাত ৰিপিট হৈছে আৰু আগন্তুক 32,000 পদৰ প্ৰতি লক্ষ্য ৰাখি আমি এইটো ভিডিঅ' লৈ আহিছোঁ। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু বন্ধু বান্ধৱীলৈ নিশ্চয়কৈ শ্বেয়াৰ কৰি দিব। তো প্ৰথম প্ৰশ্নটো লৈ আহিছোঁ যে লিটিকাই নাটখনৰ লেখকৰ নাম কি? হু ইজ দ্য ৰাইটাৰ অফ দ্য ড্ৰামা লিটিকাই? তো ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি, লক্ষ্মীনাথ বেজবৰুৱা। দ্বিতীয়টো প্ৰশ্ন খুব ইম্পৰ্টেণ্ট, অঘৰী আত্মাৰ কাহিনী উপন্যাসখনৰ লেখক কোন? হু ইজ দ্য ৰাইটাৰ অফ দ্য নভেল অঘৰী আত্মাৰ কাহিনী? ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ, ছাইয়দ আব্দুল মালিক। তৃতীয়টো প্ৰশ্ন, অনুৰাধাৰ দেশ উপন্যাসখনৰ লেখক কোন? হু ইজ দ্য ৰাইটাৰ অফ দ্য নভেল অনুৰাধাৰ দেশ? ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী। চতুৰ্থটো প্ৰশ্ন, অন্তৰীপ উপন্যাসখনৰ লেখক কোন? হু ইজ দ্য ৰাইটাৰ অফ দ্য নভেল অন্তৰীপ? তো ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি, ভৱেন্দ্ৰনাথ শইকীয়া। 5 নম্বৰ প্ৰশ্ন, আপোনালোকে জানে বাৰে বাৰে আহি থাকে এক্সামত, অসীমত যাৰ হেৰাল সীমা উপন্যাসখনৰ লেখক কোন? হু ইজ দ্য ৰাইটাৰ অফ দ্য নভেল অসীমত যাৰ হেৰাল সীমা? ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি, কাঞ্চন বৰুৱা। হু ইজ দ্য ৰাইটাৰ অফ দ্য বুক আধালেখা দস্তাবেজ? ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি, মামনি ৰয়ছম গোস্বামী। 7 নম্বৰ প্ৰশ্ন, আত্মানুসন্ধান আত্মজীৱনীখনৰ লেখক কোন? হু ইজ দ্য ৰাইটাৰ অফ দ্য অটোবায়োগ্ৰাফি আত্মানুসন্ধান? ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, হেমেন বৰগোহাঁই। 8 নম্বৰ প্ৰশ্ন, কাঠনিবাৰীৰ ঘাট উপন্যাসখনৰ লেখক কোন? হু ইজ দ্য ৰাইটাৰ অফ দ্য নভেল কাঠনিবাৰীৰ ঘাট? তো ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, মহিম বৰা। 9 নম্বৰ প্ৰশ্ন, দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা উপন্যাসখনৰ লেখক কোন? হু ইজ দ্য ৰাইটাৰ অফ দ্য নভেল দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা? ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, ডক্টৰ মামনি ৰয়ছম গোস্বামী। 10 নম্বৰ প্ৰশ্ন, দেওলাংখুই উপন্যাসখনৰ লেখক কোন? হু ইজ দ্য ৰাইটাৰ অফ দ্য নভেল দেওলাংখুই? ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, ৰীতা চৌধুৰী। এইখিনিতে কৈ দিওঁ, যদিহে আপোনালোকৰ এইটো PDF লাগে তেনেহ'লে আপোনালোকে কমেণ্ট যোগে নিশ্চয়কৈ জনাব। সেই কমেণ্টৰ ৰিপ্লাইত আমাৰ ইয়াৰে PDF ডাউনলোড কৰা লিংকটো দিম এনচাৰৰ সৈতে। 11 নম্বৰ প্ৰশ্ন, মষ্ট ইম্পৰ্টেণ্ট, মেকং নৈ দেখিলোঁ ভ্ৰমণ কাহিনীৰ লেখক কোন? হু ইজ দ্য ৰাইটাৰ অফ দ্য ট্ৰেভেলগ মেকং নৈ দেখিলোঁ? ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, হেম বৰুৱা। 12 নম্বৰ প্ৰশ্ন, কবিতা সংকলন সুগন্ধি পখিলাৰ লেখক কোন? হু ইজ দ্য ৰাইটাৰ অফ দ্য পয়েট্ৰি কালেকশ্যন সুগন্ধি পখিলা? ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি, হীৰেণ ভট্টাচাৰ্য। 13 নম্বৰ প্ৰশ্ন, হালধীয়া চৰায়ে বাওধান খায় উপন্যাসখনৰ লেখক কোন? হু ইজ দ্য ৰাইটাৰ অফ দ্য নভেল হালধীয়া চৰায়ে বাওধান খায়? ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, হেমেন বৰগোহাঁই। 14 নম্বৰ প্ৰশ্ন, চুটিগল্প সংকলন শৃংখল লেখক কোন? হু ইজ দ্য ৰাইটাৰ অফ দ্য শ্বৰ্ট ষ্টৰী কালেকশ্যন শৃংখল? ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, ভৱেন্দ্ৰনাথ শইকীয়া। 15 নম্বৰ প্ৰশ্ন, পাতাল ভৈৰৱী উপন্যাসখনৰ লেখক কোন? হু ইজ দ্য ৰাইটাৰ অফ দ্য নভেল পাতাল ভৈৰৱী? ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, লক্ষ্মীনন্দন বৰা। 16 নম্বৰ প্ৰশ্ন, গল্প সংকলন পৃথিৱীৰ অসুখৰ লেখক কোন? হু ইজ দ্য ৰাইটাৰ অফ দ্য ষ্টৰী কালেকশ্যন পৃথিৱীৰ অসুখ? ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, যোগেশ দাস। 17 নম্বৰ প্ৰশ্ন, কবিতা পুথি বনফুলৰ লেখক কোন? হু ইজ দ্য ৰাইটাৰ অফ দ্য পয়েট্ৰি বুক বনফুল? ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, যতীন্দ্ৰনাথ দুৱাৰা। 18 নম্বৰ প্ৰশ্ন, হস্তিবিদ্যাৰ নৱৰ লেখক কোন? হু ইজ দ্য ৰাইটাৰ অফ দ্য বুক হস্তিবিদ্যাৰ নৱ? ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি, সুকুমাৰ বৰকাইথে। 19 নম্বৰ প্ৰশ্ন, হু ইজ দ্য ৰাইটাৰ অফ দ্য ষ্টৰী বুক কথাগীতা? কথাগীতাৰ কিতাপখনৰ লেখক কোন? ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, ভট্টদেৱ। 20 নম্বৰ আৰু ইয়াৰে অন্তিমটো প্ৰশ্ন যে এ কালচাৰেল হিষ্ট্ৰী অফ আছামৰ লেখক কোন? হু ইজ দ্য ৰাইটাৰ অফ দ্য বুক এ কালচাৰেল হিষ্ট্ৰী অফ আছাম? তো ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, বিৰিঞ্চি কুমাৰ বৰুৱা। গতিকে ভিডিঅ'টোত এইখিনিয়ে আছিলে। যদিহে ভাল পালে তেনেহ'লে চেনেলটো লাইক কৰি দিব আৰু চেনেলটো ছাপোৰ্ট কৰি যাব। ধন্যবাদ। জয় অসম।